বহি আছো আপা টকা মৰে আপা দেখো বিয়া কৰাব হৈছি এই ছোৱালী পোৱা নাই ঠিক আছে ছোৱালী খাটাং বুলি ধৰিলো কতো আপি বিচাৰি মই মাথা ঘূৰাই গৈছি আপিয়ে পোৱা নাই মুঠৰ ওপৰত আপাটোক মংগল ৰাতিপুৱা খেদি দিবি আপি খাটাং বুলি ধৰিলো হ'ব দে কালি ৰাতিপুৱা সি তোৰ লগত খেদি দিম ভালে হ'ল লোকেল মুৰ্গী দি ভালকে আসাজ খাব কি হ'ল পানী বেগটো ঘৰত বেয়াকে এৰি আহিলো নহয় বস্তু অলপ নিব লগা আছিল 5 মিনিট দিলে হ'ব দে কি চিন্তা কৰি আছা মাজুলী হা তহঁতক লৈ মই বৰ চিন্তা ইয়ে বাই দেউতা পেচা চেচা উঠছি নেকি গম নাপাওঁ পেচা চেচা উঠা নাই মায়েৰে ঢুকোৱাৰ পৰা বহুত কষ্ট কৰি তহঁতক ডাঙৰ দীঘল কৰিলোঁ পঢ়া শুনাৰ উপযুক্ত কৰিলোঁ কিন্তু মোৰ এটাই চিন্তা কি চিন্তা হ'ল দেউতা তহঁতক ভাল ল'ৰা এটা চাই বিয়া দিবা পাৰিলেই মই শান্তি পাম কৈ দেউতা সেইগিলাখান চিন্তা কৰিব নালাগে ভগৱানে যি কৰে ভালে কৰিব ও দেউতা কি ইমান চিন্তা কৰা বাইদেউৰ এবাৰ চাকৰিটো হ'ব নহয় আৰু চাকৰিটো হ'লে আমি গোটাই মাখানে গদ ফুৰিব যাম কিন্তু অকল গদ ফুৰাব নিয়ে নহয় তহঁতক গোটেইকেইটা দুজনে ঘৰত টাউনত লৈ যায় শ্বপিং কৰি দিম মই কিন্তু ধুনীয়া কাপোৰ কিনিম পুখুৰীত মাছ জিওৱাই নাই কেৰাহীত তেল গৰম কৰি মাছ খাওঁ বুলি ৰৈ আছা কৈ দেউতা ৰিটেনতো পাছ কৰিছোৱে কৰিলেতো পাছ কৰিম দে মুঠতে এবাৰ বাইদেউৰ চাকৰিটো খাট্টা গোৱা খাটা ও দেউতা বাইৰ মই উঠা বাহিৰত ফুৰিব যাম ওক যা পিলিঙা বুঢ়াই তহঁতক চাব লগি ল'ৰা এটা অনাৰ কথা আছে তহঁতে সাজি কাচি অলপ ঘৰতে থাকছো ভালে হ'ল দে আমিও বিউটি পাৰ্লাৰতে যাব আছো ইয়ে বাই মোক লাগি কিন্তু পিটকে ৰান্ধা নাপাবি হ'ব দে এই যাতে তাত কেইটা খেদাবি খালি চকলেট আজি এখান আজি পেলাই নাখান দে নাযাওঁ নেকি মস্ত ভয় লাগে ও আমি তো কাকত যা ৰ'বা কাকিৰেৰ বিয়া নামছি আপি চাবা যাবা ওলছো ৰ মোক কিন্তু এটা পাৰ্টি লাগিব আমি তুলিলে বিয়া খালি খাওঁ আগতে মস্ত শকত আছিল আৰু ৰাতিপুৱা ব্ৰহ্মপুত্ৰ পাৰৰ বালাত যাই দাউৰবি অলপ লহা চহা ডাঙা ডাঙি কৰবি তেতিয়া আৰু বেছিকে খিনাবি মই কামতে কৰোঁতে অলপ খিনাইছি কিন্তু আৰু বিয়াত খাওঁ বুলিয়ে নাচবি অলপ নাচিম বুলি যাবি দে হ'ব দে যাম দে মই নাযাওঁ নেকি মস্ত ভয় লাগে আপিতো কেনেকুৱা নকাবি দিছো 1 লাখ কৰিম নিচিনা নকাউন দে কাক কবা যাম আপিতো দেখা পাম না আপিতো চাবাত ঠিকেইটো তো আনছো ঘুৰা মোৰ কিবা আপিতো চাওঁ চাওঁ লাগি আছে আগে যাই পাওঁচোন তাকে লুকি মোৰ বৰ ভাগৰ লাগছি আৰু মস্ত ভাগৰ লাগছি অলপ ধৈৰ্য ধৰ তাতে কি লোকেল মাছ লোকেল মুৰ্গী আৰু কত কিমান খানা এগুলা কৰবাত নাপায় তইতো শিলৰ মূৰ্তিতে থিয় হৈ ৰলি খুৰা বেলেগ আপি চাবা নাযাওঁ নেকি এই দুজনীৰ এজনী হলিয়ে হ'ল ঘৰটা আপি চাবা আহি তই আৰু এগেলা বাটত কি বাজানা লগাইছা খুৰা আপিটো চাইছোন মস্ত ঠক লাগছি ন মুখখন চাওঁ পূৰ্ণিমাত জন্তু আন পায় একদম কাশ্মীৰৰ আপেলটোৰ নিচিনা অমিনা তোমাৰ নামটো কবা নেকি ক'ত ঘৰ তোমাৰ সন্মানৰ কথা আছে ন খুৰা কি আগল নেকি কেনে কৰে ইয়ে বাই আবার তো ইবা আপি পাগল নেকি ভণ্টি তোমাক মোৰ মস্ত ভাল লাগছি তোমাক যদি আপত্তি নাই বিয়াখন পাতলো হয় সন্মানৰ কথা আছে ন খুৰা ইয়ে বাই মোৰ মস্ত খাওঁ চিকিয়া কালি কচু বেদেলি দি কুবাং নেকি যাওঁ কুবাব কোন পেরেছে হে গিলা এগুলা কি চবে ফেলে দি নেফেলাও নেকি 10 টাকা লৈছি ফেলে দি
কৰিব লাগিব কৰিব লাগিব দে দে আপোনালোক আহে হয় আহক 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 পাপা ল'ৰা এইজনে নেকি পাপে পাপা ঘৰত কি কি আছে আংকেল ঘৰততো থকাত বহুত কিবা কিবি আছে গৰু আছে গাড়ী আছে মুৰ্গী আছে মুৰ্গা আছে ছাগাল আছে ছাগলী আছে হাঁহ আছে হাঁহি নাই কিন্তু তোক একেবাৰে সোধা নাই ঘৰৰ মানুহৰ কথা উঠি খাই খাই আছে চৰি আংকেল মোৰ মানে মামী আছে পাপা আছে নি আছো আৰু মোৰ নানা নানী মানে অলৰেডি ডেড পাপা তেনে তুমি কি কৰা আংকেল এনে মই একোৱে নকৰো বাট মোৰ ডাঙৰ বিজনেছ আছে মানে মোৰ ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ এটা আছে কয়লাৰ ব্যৱসায় আছে কয়লাৰটো মেইন সন্মানৰ কথা আছে দে হ'ব দিয়া পাপা তোমালোক অলপ বহা মই অলপ আহোঁ এনে মানে মোৰ বিশেষ খাৱাৰ অভ্যাস নাই একেলা তুমি কৈছা মই নাখাম পাবি বেয়া সেইকাৰণে খাবা হৈছিলে এটা থ সন্মানৰ কথা আছে দিছে আপোনালোক বহক মই যাওঁ মান সন্মানৰ কথা আছে দেউতা দেউতা পঠালে আছোন কি হ'ল মাজনী দেউতা মই গুণ্ডা কাটাৰ লগত বিয়া নহওঁ ময়ো তোৰ নিচিনা মুখাৰ ভিতৰত বিয়া পাতি নেনো ये बा भातो देखातो बदला का पता নহয় सब नॉनसेंस तुम्हारा दिमाग खराब है क्या क्या फालतू बकता है মনে মন থাকো ইউ ষ্টুপিড আমাৰ পাৰ হম এইটো বা গুণ্ডা পাতিলি আমাৰ বেগ বিয়া নিদো আপুনি ইয়াৰ পৰা যাব পাৰে খুৰা সন্মানৰ কথা আছে ইমান বিগ অপমান যাওঁ মই বহুত ডাঙৰ ডাঙৰ কথা কৈ লৈ আহিছিলি একে কি খুৱাব লোকেল চিকেন লোকেল ফিচ এতিয়া কি এই লোকেল মুড়ি কেইটা হ'ব দে মই আছো নহয় চব ঠিক কৰি দিম হ'ব দিয়ক আপুনি যিটো কৰে মই তাতে আছো মই আকৌ বৰ ভাল ঘৰত একোৰে অভাৱ নাই দেখছেনে কি ৰকম ইংলিছ কৈছি আপোনাৰ ছোৱালী একদম সুখত ৰাখবো হ'ব দে কথা হ'ল নহয় মানিলেতো ঘৰত এৰি আহিলো বস্তু আপুনি দিব লাগিছিল হ'ব দে এনে আপোনাক কিমান মান লাগিছিল পইচা হ'ব দে 500 মান দিলে হ'ব হ'ব কিবা কৰি চলিব চালো মৰম দেখা পালো